হাজাৰ ফুলৰ মাজত সম্পৰ্ক এটা জীয়াই ৰখাৰ বাবে যিকোনো এটা কাৰণ ওলোৱা জনেই হৈছে আচল প্ৰেমিক প্ৰেমিকা। কাৰোবাক যদি তুমি সঁচাকৈ ভাল পোৱা তেন্তে তাক হেৰাই যাব নিদিবা, কাৰণ চকুৰ পানী হয়তোবা মুচিব পাৰিবা, কিন্তু মনৰ কষ্ট কেতিয়াও মুচিব নোৱাৰিবা। মানুহ এনেকুৱা এটা প্ৰাণী যাক বিশ্বাস আৰু অবিশ্বাস একো কৰিব নোৱাৰি, কাৰণ বিশ্বাস কৰিলে ক্ষতি কৰে আৰু অবিশ্বাস কৰিলে হেৰাই যায়। কাৰোবাৰ সপোন যদি সজাব নোৱাৰা তেন্তে তাক ভাঙিবলৈ চেষ্টা নকৰিবা। কাৰোবাক বেছি গুৰুত্ব দিয়া উচিত নহয়, কাৰণ গুৰুত্ব বেছি দিলে অৱহেলা বাঢ়ে। যিয়ে মাথো তোমাক ভোগ কৰাৰ উদ্দেশ্যে ভাল পায়, সময় থাকোঁতেই তাৰ পৰা আঁতৰি যোৱা। মানুহ যেতিয়া অকলে থাকে তেতিয়া তাৰ অতীতৰ কষ্টৰ কথাবিলাক বৰকৈ আমনি দিয়ে।